ৰোগীয়ে স্বামীক এৰি 3 মাহে সন্তানহীন 2 সন্তানৰ মাতৃ ডিব্ৰুগড়ৰ যুৱকে প্ৰেমৰ চালনাৰে পত্নীক পলুৱাই নিয়াৰ অভিযোগ নিশা স্বামী আৰু সন্তানক শোৱনি কোঠাতে এৰি বাহিৰলৈ ওলাই গৈছিল পত্নী ইয়াৰ পিছৰে পৰা আজি পৰ্যন্ত ঘূৰি নাহিল নদুৱাৰ অঞ্চলৰ জয়সিদ্ধি মধুপুৰ গাঁৱৰ বুবু নাথ নামৰ যুৱকজনৰ পত্নী নীতু দেৱী বৰুৱা 3 মাহ ধৰি নিৰুদ্দেশ হৈ থকাৰ ঘটনাই স্বামী আৰু পৰিয়ালবৰ্গক চিন্তিত কৰি তোলাৰ লগতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে পৰিয়ালৰ সূত্ৰই জানিব পৰা মতে 3 মাহৰ পূৰ্বে এটি নিশা স্বামী আৰু সন্তানক শোৱনি কোঠাতে এৰি বাহিৰলৈ ওলাই গৈছিল নীতু ইয়াৰ পিছৰে পৰা আজি পৰ্যন্ত ঘূৰি নাহিল তেওঁ নীতু দেৱী বৰুৱা সন্তানহীন হোৱাৰ পৰাই স্বামীয়ে চাৰিওফালে বিচাৰ খোচাৰ কৰিও কোনো সুসূত্ৰ নেপালে ৰোগীয়া স্বামী বুবুনাথৰ লগতে 9 বছৰীয়া আৰু 3 বছৰীয়া দুটিকৈ পুত্ৰ সন্তানক ঘৰত এৰি থৈ নিশাৰ ভাগত ওলাই যোৱা মাতৃ নীতু দেৱীৰ সন্ধান বিচাৰি বহুদিন ধৰি আত্মীয়ৰ ঘৰত খবৰ কৰিও কোনো সম্ভেদ উলিয়াব পৰা নাই স্বামীৰ অভিযোগ অনুসৰি ডিব্ৰুগড়ৰ এজন যুৱকে প্ৰেমৰ চালনাৰে তেওঁৰ পত্নীক পলুৱাই নি নাৰী ব্যৱসায়ী চক্ৰৰ হাতত বিক্ৰী কৰিছে যিহেতু পূৰ্বতে এই যুৱকজনে পত্নীৰ সৈতে ফোনত কথা পতা আৰু মেছেজসমূহ তেওঁ দেখা পাইছিল অৱশেষত উপায়হীন হৈ স্বামী বুবুলনাথে ইটাখোলা আৰক্ষী চকীত পত্নীৰ নিৰুদ্দেশ সম্পৰ্কত এজাহাৰ দাখিল কৰিবলৈ বাধ্য হয় আৰক্ষীয়ে বোৱাৰীগৰাকীৰ নিৰুদ্দেশ সম্পৰ্কীয় এক গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে যদিও কোনো সুসূত্ৰ বিচাৰি পোৱা নাই সদাকৈ কোনো লোকে দুটি পুত্ৰ সন্তানৰ মাতৃ বোৱাৰীগৰাকীৰ সন্ধান পালে 9101415095 নম্বৰত ফোন কৰি খবৰ দিবলৈ স্বামী বুবুলনাথে অনুৰোধ জনাইছে লগতে দুটাকৈ কণমানি পুত্ৰ সন্তানৰ ভৱিষ্যত জীৱনৰ কথা ভাবি হলেও ঘৰলৈ উভতি আহিবলৈ নীতু দেৱীক আহ্বান জনাইছে স্বামী আৰু পৰিয়ালবৰ্গ তথা স্থানীয় ৰাইজে নিউজ ডেস্ক ৰিপৰ্ট News 13